চহৰ অঞ্চলত এখেতে হল এজন সুপাৰষ্টাৰ সেই কাৰণে মানে গানবিলাক মানে ইমিডিয়েট ভাইৰাল হৈ গৈছে আজি মোৰ ভিডিওটো কৰাৰ উদ্দেশ্যটো হল মুছলিম সমাজৰ কিছুমান অলগদ্দ ওলাইছে যিবিলাক অলগদ্দ নেকি অসমীয়া ভাষাটোক বিকৃতি কৰি কেনে এনেকা ধৰণৰ থাৰ্ড ক্লাছ আৰু অলগদ্দৰ নিচিনা গানবিলাক বনাই আছে আপোনালোকে এনেকা ধৰণৰ গান চাগে জন্ম হোৱাৰ পৰা আজিলৈকে দেখা নাই মই আপোনালোকক কথা দিলো যিবিলাক গান আপোনালোকে আজিলৈকে দেখা নাই সেইটো গান মই আজি দেখাম অসমীয়া ভাষাটো কেনেকৈ বিকৃতি কৰি কেনে এনেকা ধৰণৰ থাৰ্ড ক্লাছ আৰু অলগদ্দৰ নিচিনা গানবিলাক বনাই আছে আগতে আমি বাংলাদেশী মিয়াবিলাকক গেদা বুলি কৈছিলো আৰু বৰ্তমান সেই সকলৰ পত্নী অসমীয়া ভাষাটোক বিকৃতি কৰি কেনে কেনেকা ধৰণৰ গান গাইছে আপোনালোকে চাইছে সোশ্যাল মিডিয়াত যদি চোৱা নাই মই স্ক্ৰিনত দিছে এবাৰ চাওকচোন পৰ্বতে পৰ্বতে বগাব পাৰ মই পৰ্বতে পৰ্বতে বগাব পাৰ মই লতাতে বগাবলৈ টান এই বাংলাদেশী গেদিজনে সাহস কৰিব পালে হেতু কওকচোন অসমীয়া ভাষাটোক বিকৃতি কৰিবলৈ তেও ক'ত অধিকাৰ পালে এনেকা ধৰণৰ মানুহবিলাকৰ এক পইচাৰ শিক্ষা দীক্ষা নাই কিয়নো সিহঁতে চহৰ অঞ্চলত থাকে চহৰ অঞ্চলত এনেকা ধৰণৰ গানবিলাকে বনায় আৰু চহৰত থকা মানুহবিলাকক এনেকা ধৰণে শিক্ষা দিয়ে সেই কাৰণে এতিয়াও এনেকা কিছুমান মানুহ আছে যিবিলাক মানুহৰ নেকি মুখৰ ভাষা আপোনালোকে চাবচোন মিয়া কিছুমান ৰোষ্টাৰ আছে যিবিলাক ৰোষ্টাৰে এনেকা ধৰণে ৰোষ্ট কৰে মানে কি সিহঁতৰ ভাষা শুনিলে ন মানে কাণটো পচি যায়গে সিহঁতৰ শিক্ষা দীক্ষা 5 পইচাৰো নাই সিহঁতে যে গানৰ তালে তালে নাচি আছে সেইবিলাক ভাষা সিহঁতে শিকিব নাই কওকচোন নিশ্চয় শিকিব এনেকা ধৰণৰ গানৰ টিচাৰ বিলাক যদি ঘৰতে থাকে এইবিলাক ভাষাটো শিকিবই ন যিবিলাক গান বনাইছে যিবিলাক গান বনাই কেনে ভাইৰেল হ'ব ধৰিছে অসমীয়া ভাষাটোক বিকৃতি কৰি আছে না হেতু কওকচোন আৰু এটা গান বনাইছে মই স্ক্ৰিনত দিছো চাওকচোন এবাৰ আপোনালোকে ওই মৰম জান তোমাক দেখি হাঁহি হাঁহি প্ৰাণে হেৰিব তোমালোক বৰলৈ কেতিয়া যাব আলহী আহিছে মোৰ ঘৰলৈ আম টেঙা দিছো খাবলৈ চালে না আপোনালোকে কিমান টেলেণ্ট থকা মানুহ হয় নে কওকচোন ও মৰঞ্জান ঐ বাপ ৰে বাপ মানে কিমান ধুনীয়া গান বনাইছে সেই চহৰ অঞ্চলৰ কাৰণে এইজনী এজন ফেমাস সিঙ্গাৰ হয় অসমীয়া ভাষাটোক বিকৃতি কৰি কেনে কেনেকে নিজে ভাইৰেল হ'ব পাৰে সেই কাৰণে মানে প্লেনিং কৰি আছে তাতে অসমীয়া ভাষাটো লাগিলে ৰখাতলে যাক সেইটো কিন্তু সিহঁতৰ এক পইচাৰো প্ৰয়োজন নপৰে তেতিয়া হলে আপোনালোকে ভাবকচোন এই মহিলাজনে মানে সমাজখনক কোনফালে লৈ গৈ আছে যদি কোনোবাই অসমীয়া ভাষাটোক শুদ্ধকৈ কৈ কেনে গানটো বনালে হয় তেতিয়াহ'লে আমি নিজে সাপোৰ্ট কৰিলে হয় আৰে ভাই এখেতেতো অসমীয়া ভাষাটোকে ৰখাতলে লৈ গৈ আছে আৰু সেইবিলাক মানুহক কোনে সাপোৰ্ট কৰি আছে এই চহৰ অঞ্চলত কিছুমান গেদাবিলাকে সাপোৰ্ট কৰি আছে যদি সাপোৰ্ট নকৰিলে হয় তেতিয়াহ'লে এইবিলাক গান কেতিয়াও ভাইৰেল নহলে হয় ভাইৰেল হোৱাৰ মেইন কাৰণ হৈছে চহৰ অঞ্চলত এখেতে হল এজন সুপাৰষ্টাৰ সেই কাৰণে মানে গানবিলাক মানে ইমিডিয়েট ভাইৰেল হৈ গৈছে তো বন্ধুসকল আপোনালোকে কি ভাবে এখেতে যিবিলাক গান গাই আছে এইবিলাক গান অসমীয়া ভাষাটোক বিকৃতি কৰি আছে নাই কওকচোন আপোনালোকে কি ভাবে এবাৰ কমেন্ট কৰি জনাওকচোন আৰু এইটো ভিডিও সকলোৰে শ্বেয়াৰ কৰক ধন্যবাদ সকলোকে জয় অসম।